So friends, এয়া আপোনালোকে চাই আছে মোৰ ring light হয়টো মই flipkart ৰ পৰা অৰ্ডাৰ দিছিলো সো এটো মই আনবক্সিং কৰি আপোনালোকক দেখুৱাই দিম বস্তুটো কেনে ধৰণৰ হয় সো মই এটা আনবক্সিং কৰো বস্তুটো সো friends ৰব সো মই এতিয়া ভিডিওটো স্টাৰ্ট কৰাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো যদি মোৰ ভিডিও মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এন্ড বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন নোটিফিকেশন বোৰ পাই থাকিব পাৰে আপোনালোকে সো মই এতিয়া নাও স্টাৰ্ট দা ভিডিও সো এখন মই কাট কৰো এতিয়া নিট এখন লৈছো সো এখন কাট কৰি আছো এন্ড এতিয়া মই আপোনালোকক দেখুৱাম কেনেদৰে বস্তুটো কি আছে ভিতৰত So things मैं जब मैं को देखता हूँ एक तो बस्तु हाँ so things itu hal stain khon itu stain khon olar and things এখন হল লাইট খন ring fill light so friends আপোনালোকে ইটোৰ ভিতৰত পেকেটটোৰ ভিতৰত কিখিনি বস্তু পাব সো মই কিনি আপোনালোকক কেনেদৰে কি কৰিব লাগে এটো দেখুৱাই দিম এতিয়া সো এতিয়া ring light খন দেখুৱাই দি আছো আপোনালোকক সো फ्रेंड्स এটো হল ring light টো আৰু ইয়াত থকা তাৰডাল বহুত দীঘল হয় সো কিমান দীঘল এটো ring light টো এন্ড এটো পৰ্টটো আছে এটো আপোনালোকে কিবা চাৰ্জাৰৰ কিহৰ লগত কানেক্ট কৰি ল'ব লাগিব আৰু So friends, এটো হল স্টেন খন এটো ক্লিপ খন আছে এটো অলপমান ঢিলা কৰি দিলে বস্তুটো উপৰ ফালে উঠি আহিব এবোৰ এটা friends মই এতিয়া আপোনালোকক দেখুৱাই দি আছো কেনেদৰে ষ্টেনটো কি কৰিব লাগে So friends, এটো ষ্টেনটো এটো বহুত লম্বা হৈ যাব So friends, মই আপোনালোকক গোটেইখিনি এড কৰি কেনে দেখুৱাই দি আছো কেনে বস্তুটো কেনে ধৰণৰ হয় আৰু লাইটৰ কোৱালিটি কেনে হয় এক্সপ্ৰেছ কৰো সো फ्रेंड्स লক পাই আছো ডাইৰেক্ট ভিডিও লৈ আহক স্টাৰ্ট কৰো মই এটা চাৰ্জাৰৰ কি লৈছো তো মই ইটো ইয়াতে কানেক্ট কৰি দিম এনেদৰে আপোনালোকে এনেদৰে কানেক্ট কৰি দিব দি So hello friends bye bye So friends ইয়াতে চাৰিটা বটন আছে তো এই ভিতৰত এটা অফ কৰা হয় এটা অন কৰা হয় আৰু এটা প্লাস এটা মাইনাসত আছে এন্ড কালাৰ চেঞ্জ কৰিব পৰা অপচন আছে মই আপোনালোকক দেখুৱাই দি আছো এটো হল হোৱাইট আৰু এটো প্লাসত যাব আৰু এটো হল মাইনাসত যাব লাইটটো একদম মাইনাসত গল আৰু এটো প্লাসত দিব পাৰি লাইটটো and এটো কালার চেঞ্জ হ'ব ওয়ান কালার সব কিমান ধুনিয়া কালার আছে এটা তিনিটা কালার আছে এটো এটা আৰু এটো এটা কাট সো फ्रेंड्स এটো আছিল ring light সো যদি মোৰ ভিডিওখন ভাল লাগিছে তেনেহলে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি দিব এন্ড ভিডিওটো প্ৰচুৰ পৰিমাণে শেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ বোৰৰ মাজত and আপোনালোকে মোক বহুত সাপোৰ্ট কৰিছে তাৰ কাৰণে থ্যাংক ইউ and friends মই আপোনালোকক দেখুৱাই দিম মই এখন লাইটে দি ফটো শুট কৰিছো যিবোৰ ভিডিওৰ মাজত থুমাই দিম আপোনালোকে চাব পাৰে ফটোবোৰ কিমান ধুনিয়া হৈছে ফটোবোৰ চাব পাৰে